ৰোৱনী কিজনীয়ে পথাৰত চাহপানী এটুপাও খাবলৈ পোৱা নাই। মই বোলো চাহপানী এটুপা দি থৈ আহোঁগে। এই 10টা 10:30 বাজিলে এতিয়ালৈকে চাহপানী আকৌ ৰোৱনী কিজনীয়ে খাবলৈ পোৱা নাই। যেনে তেনে বনাই পিনি চাহপানী এটুপা মই দিলোগে। কি খাওঁ কি বৰ নালাগে জানো পথাৰত থকা মানুহৰ কথা। আমাৰ এজনীয়ে এতিয়া কি কৰি আছে ভিতৰত বা হেৰি চাহপানী ভাত পানীবোৰ যোগাৰ কৰিছে নে নাই কৰা নে এতিয়া ভোকে লাগিবগে। অকণমান পাছত ভাতে নিব হ'ব। এতিয়া ভাত পানী বনাইছে কেনে নাই নে বৈ কঁকালত ধৰি গৈছেগে। ঐ বহাগী বহাগী ভাত পানীবোৰ যোগাৰ কৰিছ নাই? মই ৰোৱনী চাহ দি থৈ আহিলোগে। বাতি কাঁহী তাতে আহিলোঁ বাপেকে। পিছত ভাতৰ লগত ভাত দিবলৈ যাওঁতে লৈ আহিবি তই। পথাৰখনত বহুত দিন সোমোৱা নাই নহয়। একদম বোকাত সোমাওঁতে একদম কিবা খালে গ'লো। ভৰিয়ে চৰিয়ে কাম নকৰা হৈ গ'ল আৰু বহাগী শান্তি নাইকিয়া হৈছে দেই বুঢ়ীজনীৰ পৰা। ইমান চিঞৰি থাকিব পাৰে। পথাৰ পৰা আহিছে ভাতকেইটাও দিব নোৱাৰে নে বুঢ়ীজনীয়ে। একদম চিঞৰিলে আহিছে পথাৰখনৰ পৰা। নতুন ৰিষ্টা ওলাইছে বোলো বনাই লওঁ হাউতকৈ। আইঅ' এই বুঢ়ীজনীৰ পৰা কি হ'ল ন ইমানকৈ যে চিঞৰি আছে আপুনি? মই আকৌ নোৱাৰোঁ এইবোৰ ভাত চাত বনাব। মই কৈ দিছোঁ আকৌ দেই নোৱাৰোঁ মই এইবোৰ ভাত চাত। ৰিলচটো বনাবলৈ লৈছিলোঁহে। আপুনি যাওক এই ভিতৰতে এই বনাই থোৱা আছে যদি নাজানো মই এইবোৰ নাই চোৱা দেই। আৰু নখ পুলিচ যিকেইটা লগাই থৈছোঁ মই এইবোৰ কৰিব নোৱাৰোঁ দেই। ৰিলচটো বনাই লওঁ নখ পুলিচকেইটা লগাই লৈছোঁ অকণমান পাই। অকণ পেট চেট উলিয়াই ল'লেহে যদি ভাইৰেল হ'ব পায়। কি ক'লি? তোৰ নখ বেয়া হ'ব নখ পলিচ যাব। আৰু দীঘলকৈ ৰাখিবিচোন কটাৰী নহ'লেও হ'ব বাপেকে পাচলি কুটিবলৈ। মই বুঢ়ীজনীয়ে গৈ লেলুকৈ গৈ পিনি পথাৰত ৰোৱনীকেইজনীক বোলো চাহ অকণ দি থৈ আহোঁগৈ। ইমান দেৰিলৈকে ৰ'দখনত ৰুই আছে। এতিয়া কেইটা বাজিলে তই মুখে তেনেকৈ কথা নকবি। ৰিলচ বনাইছ কি ৰিলচ বনাইছ সেইবোৰ ঘৰত ভাত পানীকেইটা বনাব পৰা নাই তাই ৰিলচ বনাবলৈ আহিছে। তাই কথা বুঢ়ী এনেকৈ কথা কিন্তু নক'বা আকৌ। মই কৈ দিছোঁ আকৌ দেই। মোৰ মা আগতে একদম বহুত ধুনীয়াকৈ ৰখাইছিলে পাই। এনেকৈ কথা নক'বা আকৌ। মই সেই আপোনালোকৰ ঘৰত মই হেৰি কৰিবলৈ অহা নাই নহয়। ইয়াত মাটি ৰুবলৈ অহা নাই মই কৈ দিছোঁ কিন্তু। তই মাটি নুৰুলে হ'ব। মাটি নুৰুলে খাবলৈ পাবি। ঘৰ ভঁৰালৰ ভাতকেইটা এতিয়া খাবলৈ পাইছ নাই ভঁৰালৰ ভাত খাই তোৰ তেল ফাটিছে ৰেচন চাউলৰ ভাত খাইছ নেকি তই মোৰ ঘৰত আহি? মা ঘৰ ধনী বাপেৰ ঘৰ ধনী হ'ব পাৰে। আমাৰ ঘৰত তই কিবা অভাৱ পাইছ নেকি তই মোৰ খুতুৰিবোৰ চিনি পোৱা নাই খুতুৰিবোৰ চিনি পোৱা নাই। তই মোৰ লগত ইমান মুখ মাৰিছ, ইমান মুখখন চলাইছ তোৰ কাম বন একো নাই। তই এতিয়া ভাতকেইটা বনালি নে নবনালি মই সেইটো চামগে ভিতৰত। ভাত যদি আজি নহয় তোক আজি মই ভালকে ধৰিম ভালেহে কাঢ়িম। তই চা মই চাওঁগে ভাত হ'ল নাই চাওঁগে এজনী কবা আহিলে বোপাই তই এজনী কবা আনিলি ৰাতিপুৱা ভাত খোৱা কাঢ়ি পাতি নাই এতিয়ালৈকে বোপাই থৈ ধোৱা নাই ভাত বনাবি কেতিয়া তই ৰোৱনী খোৱাবি কেতিয়া চাহপানীকণ মই যেনে তেনে দিলোগে বুলিহে ৰাতিপুৱা গাখীৰ কণ খীয়াই বোপাই তই ভাতকেইটা খালি নাই মাৰে তোক খোৱালে নে নোখোৱালে ল'ৰাটোৱে কি খাই কি বয় মাকজনী চিন্তা নাই নিগুটি আৰু মোবাইলডালকে এনেকে টিপি নিগুটি মোবাইলটোতে লাগি থাকিব। মই কি কৰোঁ কলৈ যাওঁ এজনী কি বৈ পালো মই এখন কপাল দে চোতাল মোৰ অকল কাম এটা কথা অকল কাম কৰিব লাগে। মোৰ মায়ে যে কি ক'লে মায়ে ঠিকেই কৈছিলে এইটো ল'ৰালে বোলে নাযাবি বোলে এইটো ল'ৰালে নাযাবি তোক বোলে সেই মাৰি বোলে একদম অত্যাচাৰ কৰিব বোলে ইমানেই অত্যাচাৰ কৰিব বোলে মই কৈছোঁ নহয় আমাৰ এইজনো ক'ত গ'লগে জানো না শুনিছানে বাৰু মোক এতিয়াই ঘৰত লৈ থৈ আহাগে। মই এইখন ঘৰত মই থাকিব নোৱাৰোঁ শাহুৰ অত্যাচাৰ কৰি শুনিছানে নাই তুমি থৈ আহাগে তই গিয়েৰক চিঞৰিব নালাগে তই যাওঁগে বুলি কৈছ নহয় এতিয়াই যাগে যা মা ঘৰলে যা বাপেৰ ঘৰলে যা এতিয়াই যাগে যা মুহূৰ্ত নাথাকিবি মই নেজান নে শুনিছানে বেগেতে আহাচোন বোলো মোক লৈ যোৱা এই ঘৰলৈ কৈছোঁ নহয় এই বুঢ়ী মই অত্যাচাৰ সহ্য কৰিব নোৱাৰোঁ দেই। ইমান অত্যাচাৰ কৰে মই নোৱাৰোঁ দেই মই কৈ দিছোঁ। তই এতিয়াই যামগে বুলি কৈছিলি নে নকৈছিলি তই ওলা তই গুচি গ'লে আৰু এজনী মই বোৱাই আনিম লগত গায়ে পোৱালিয়ে চেউৰীয়ে ধেৰ গুচি আহিব গম পাইছনে বুঢ়ী কথা শুনিছানে মই থাকোঁতে কোনজনী ঘৰ নিয়ে ইয়াত সোমাই চাম নহয় ময়ো